একা ধুনীয়া চাহিদা আপোনালোক সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ ফাৰ্নিচাৰ চাবলৈ। ঘৰত কিছুমান বস্তু আমাৰ প্ৰয়োজনীয় হৈ আছে, ভাবিলোঁ চাওঁ আৰু আনো মানে বেলেগ দিনাখন আনিম। চাই আহিলোঁ প্ৰথমতে ইয়াত দেখুওৱা কেমেৰা এলাউ নাছিল কাৰণে মই অকণ এনে ভিডিঅ' কৰিছিলোঁ, আপোনালোকক দেখালোঁ। চাওকচোন, এইবোৰ ব্ৰেণ্ডৰে দোকান হয়, সেইকাৰণে আমাক কৰিবলৈ দিয়া নাছিলে। আৰু বস্তুবোৰ ভাল সেইকাৰণে অলপ দামো আছিলে। আমি তাৰ মাজতে আমাৰ নিজলৈও কিছুমান চিলেক্ট কৰিলোঁ, ভাবিলোঁ অকণমান কিবা কৰি আপোনালোকক দেখাব পাৰিলে ভাল হয়, সেইকাৰণে দেখালে। আৰু যে আলমাৰীবোৰৰ ষ্টিলটো বহুত ভাল হয়, বহুত দিনলৈকে ভাল হৈ থাকে আৰু চোফাবোৰ ইমান ধুনীয়া। তাৰপিছত তাৰপৰা ওলাই আহি আমি ভাবিলোঁ কি কিবা এটা খাই লওঁ, ৰসমলাই খালোঁ। এইবোৰ আমি গৈছিলোঁ শুক্ৰবাৰে। তাৰপিছত আমি শনিবাৰে ঘৰলৈ গৈছিলোঁ। ঘৰলৈ গৈ পেলাই ভাবিলোঁ এই ফুলজোপা দেখাওঁ। ফুলজোপাত এটা ফুলতে মানে এজোপাতে দুটা ফুল ওলায়, দুটা কালাৰ ফুল, গুলপীয়া আৰু বগা। চাওকচোন, এজোপাই গছ হয় কিন্তু দুটা ফুল ওলায়। এইটো মানে আনকমন কথা নহয়নে বাৰু? আৰু তাৰপিছত কালিৰ সন্ধিয়া গৈছিলোঁ পেণ্টালুনছ। তাৰপিছত এয়া চাওকচোন, জুৱেলাৰীখিনি ইমান ভাল লাগিলে। আৰু তাৰপিছতে কাপোৰ, চেণ্ডেল, বেগ চব আছিলে। আৰু এইখিনি চেণ্ডেলৰ ছেকশ্যন হয়, চেণ্ডেল, জোতা এনেকুৱা ছেকশ্যন হয়। ভালেই আছিলে বাৰু, ইমান বেয়াও নহয়। আৰু এইবোৰ বেগবোৰ যে ইমান ভাল লাগে, মোৰ পাৰ্চনেলি বেগবোৰ বহুত ভাল লাগে। কেইটামান তাৰপৰা লোৱা হৈছেও। বেগৰ কালেকশ্যনবোৰ মানে ভাল আৰু পেণ্টালুনছৰ। চাওকচোন, বহুত ধুনীয়া আছিলে বেগবোৰ। আৰু তাৰপিছত লগতে কাপোৰো আছিলে। কাপোৰে স্পৰ্টিংবোৰ বেছি নলয়, টি চাৰ্টবোৰ 199, 299, 399 এনেকৈ হৈ যায়। তেনেকৈ ষ্টাৰ্ট হৈ যায় আৰু এইবোৰ এলেন চলিৰ কাপোৰ হয়, ব্ৰেণ্ডৰে হয় গোটেইখিনি বাৰু। আৰু ইয়াত অফাৰো চলি আছিলে, আমি সেইকাৰণেও কিছুমান কিবাকিবি কিনিলোঁ। আৰু বহুত বেছি দামো নহয়, ধৰক 2000-3000 তেনেকুৱা ভিতৰতে আহি যায় আৰু এটা ড্ৰেছ ধৰক। কিছুমান তাতকৈ কমো হয়, কিছুমান অফাৰ নাইও তেনেকুৱা। আৰু আমি গৈ পেলাই আমি গৈছিলোঁ যে কিনিছোঁ কিবাকিবি, সেইকাৰণে বোলে আপোনালোকো দেখাওঁ, আপোনালোকে নিশ্চয় ভাল পাব চাবলৈ। কাৰণ ছোৱালী মানুহবিলাকেতো এইবিলাক ভালেই পায়, ছোৱালী মানুহৰ কাপোৰ সদায় প্ৰিয়। আৰু যিমানেই নাথাকোঁ কমেই হয় দিয়কচোন, মোৰতো তেনেকুৱা হয়। মই ইমান কিনি বস্তুবোৰ পিন্ধিব নোৱাৰোঁ, বেয়া কৰিব নোৱাৰোঁ, কৈ দিওঁ কিমান মোৰ প্ৰাইচ টেগ নেৰুৱাকৈ কিমানবোৰ কাপোৰ আছে। কিন্তু সেইবোৰ মই দেখাব পাৰোঁ আপোনালোকে যি ইচ্ছা কৰে, কিন্তু মই পিন্ধি বেয়া কৰিব নোৱাৰোঁ। সেইকাৰণে কিছুমান পিন্ধা বস্তুকে পিন্ধি থকা নিচিনা হয়। তাৰপিছত ভাবিলোঁ নিজৰ অকণ ভিডিঅ' কৰি লওঁ। ওপৰলৈ যাওঁ, ওপৰত বিভা, আকৃতি, W এইবোৰৰ কুৰ্তি আছিলে, চেলৱাৰ আছিলে। ভাবিলোঁ আপোনালোকক অকণ দেখাওঁ, কাৰণ এই হালধীয়া চুইজাৰ যে দেখিছে সেইযোৰ আছেই, অলৰেডি কিনা হৈছে সেইযোৰ। আৰু বস্তুবোৰ দেখিলেই কিবা মানে কিনো লাগে। আৰু এনেও ছোৱালী মানুহৰ কাপোৰৰ প্ৰতি অকণ দুৰ্বলতা আছেই নহয়, ছোৱালী মানুহ বুলি নহয়, মাইকী মানুহ মানে এইটো ছোৱালী জাতিটোৱে আৰু সকলোৰে কাপোৰৰ প্ৰতি অকণটো দুৰ্বলতা আছে। আৰু ভালেই পায় দেখি, আৰু কিনিনো কোনে বেয়া পাব কওকচোন বাৰু। কিছুমানে যেনিবা পাৰে অলপ বেছিকৈ কিনে, কিছুমানে ধৰক অকণ নোৱাৰে। সেইটোতো কি ডাঙৰ কথা, কিনিলেই হ'ল কিবা এটা, হয়নে নহয়? মই যিটো দেখাইছোঁ বুলিয়ে যে আপোনালোকে কিবা বেলেগ হ'ব সেইটো নহয়। চাওকচোন, ইমান ধুনীয়া আছে কালেকশ্যনবোৰ বৰ বেয়া নহয়, ভালেই হয়। এক্সে ৱাৰ্কাৰ একদম। তাৰপিছত এয়া চাওকচোন, সকলোবোৰ মই বোলো অকণ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। তাৰপিছত অকণমান নিজৰ ভিডিঅ' কৰিলোঁ মাজে হয়নে নহয়, কৰিবও লাগিব দিয়কচোন। কথা কোৱা নাই আৰু, কাৰণ মানুহে দেখিব যে, এনেই অকণ কৰিলোঁ। আৰু তাৰপিছত কিবাকিবি লৈ আমি তাৰপৰা ওলাই আহিলোঁ। এয়া ৰিলায়েঞ্চ জুৱেলাৰৰ সন্মুখত আমি কুঁহিয়াৰ ৰস খালোঁ। আৰু চাওকচোন, এয়া স্মাৰ্ট পইণ্টৰ সন্মুখত কাপোৰবিলাক কিছুমান অফাৰ দি আছে। তাৰপিছত আহিলোঁ একাপ চাহ খাবলৈ, চাহ আৰু কচৰিৰ লগত মিঠা চাটনি। চাহ একাপ খালে পূৰা ফ্ৰেছ লাগি যায়। লগতে আছিল কালাকান। যিমানেই গৰম হওক, যিমানেই যি নাখাওঁ, চাহকাপ খালেহে ভাল লাগে। আৰু মোৰ গাখীৰ চাহ মোৰ প্ৰিয় হয়। তাৰপিছত খালোঁ কেশৰ মালাই পিস্তা কুলফি। আৰু তাৰপিছত ঘৰলৈ আহোঁতে আমাৰ এই ৰাস্তাত এয়া দেখিছেনে জিপচি, এইবোৰ গাঁৱলীয়া জিপচি হয় বাৰু, গাঁও নহয় আৰু তেওঁ মানে গাঁৱলীয়া জিপচি বুলিয়ে কওঁ, কিন্তু এনেইতো বহুত দাম লয়। আৰু তাৰপিছত আজি ৰাতিপুৱা খাইছিলোঁ এয়া কক'নাট চাটনি আৰু গিলাচত দিয়া পিঠা আৰু গাখীৰ চাহ। এই চাটনিটো ইমান প্ৰিয় মোৰ, আগতে ধোচা মই এই চাটনিটোৰ কাৰণেই খাওঁ। আৰু এনেকৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। এনেকৈ আপোনালোকে খাই চাওকচোন, বহুত টেষ্ট লাগে। আজি ভিডিঅ'টো এনেকৈ সমাপ্ত কৰিছোঁ। তেতিয়াহ'লে আকৌ লগ পাম অন্য এটি ভিডিঅ' দি। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।